এজনী বুঢ়ীৰ ঘৰত এবাৰ এটা সাপ ওলাল। বুঢ়ীয়ে চিঞৰ বাখৰ লগোৱাত ওচৰ পাজৰৰ সকলো মানুহ আহি গোট খালে। সকলোৱে মিলি সাপটো মাৰি ঘৰা-ঘৰি উভতি গ'ল। বুঢ়ীয়ে সাপটো দূৰত নেপেলাই তাইৰ জুপুৰিটোৰ মুধচতে পেলাই দিলে। আকাশেদি উৰি যোৱা এটা শেন চৰায়ে হঠাতে সাপটো দেখা পালে। শেনটোৰ মুখত আছিল এধাৰি মুকুতাৰ মালা। চৰাইটোৱে মালাধাৰ পেলাই মৰা সাপডাল মুখত লৈ উৰি গ'ল। অলপ সময় পিছত বুঢ়ীয়ে মুধচৰ ওপৰত কিবা চিকমিকোৱা যেন দেখি বাঁহ এডালেৰে সেইডাল নমাই আনিলে। মুকুতাৰ মালা দেখি বুঢ়ীৰ কি ফূৰ্তি! আনন্দত বুঢ়ীয়ে নাচিবলৈ ধৰিলে। গতিকে বন্ধুসকল, সযত্নে ৰাখিলে এটা মৰা সাপো যিদৰে কামত আহিব পাৰে, তেনেদৰে অদৰকাৰী বুলি ভবা মানুহ বা বস্তু কেতিয়াবা আমাৰ যথেষ্ট উপকাৰ কৰে। ধন্যবাদ।